কৰি হ'লেও আহি কবৰস্থানত এনেকৈ কামত লাগি যায় আৰু দেখা পাইছে আমাৰ সকলো ডেকা বুঢ়া মিলি মানে কবৰটো খান্দি আছে। অলপ টান মাটি, মই অলপ আগত কৈছিলোঁৱে ৰঙা মাটি হয়, বহুত টান মাটি আৰু সকলো ৰাইজ ওলাই আহিছে। আজি কফনটো পিন্ধোৱা হোৱাৰ পিছত মই ইহঁতক লৈ ওলাই যাম আমি কবৰস্থানলৈ। যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাই যাম। ইতিমধ্যে মুৰ্দা কফন পিন্ধোৱা হৈ গ'ল। কফন পিন্ধাই এয়া চাঙিখনত লৈ গৈ আছে কবৰস্থানলৈ বুলি। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টোতে তেওঁৰ কাৰণে আপোনালোকক অকণ দোৱা কৰিব। আমাৰ জানাজা কবৰস্থান আহি পাই গৈছে। আমাৰ কবৰস্থানত সোমাই আছোঁ। আসসালামু আলাইকুম ইয়া হালিল কুবুৰ। জানাজাৰ কাৰণে আমি ইয়াতে একত্ৰিত হ'ম, একগোট হয় জানাজাটো পঢ়িম। মই ইয়াতে ভিডিঅ'টো ষ্টপ কৰিছোঁ কাৰণ ইয়াতে জানাজা নামাজ হ'ব। নামাজৰ পিছত আপোনালোকক আকৌ বিশেষ দেখাম। ইয়াত ভিডিঅ' কৰিব নোৱাৰিম এতিয়া যিহেতুকে, সেইকাৰণে মই ইমানখিনিয়ে দেখালোঁ। জানাজা নামাজ হৈ গ'ল। হৈ যোৱাৰ পিছত মুৰ্দা কেনেদৰে মানে কবৰলৈ অনা হয়, আনি দফনাবৰ কাৰণে। জানাজা নামাজৰ শেষত মুৰ্দাক কবৰ উত্তৰ দক্ষিণাকৈ থ'ব লাগে। কবৰত থওঁতে মূৰটো অলপ পশ্চিম পিনে ঘূৰাই থ'ব লাগে। কফনৰ বান্ধা থাকিলে খুলি দিব লাগে আৰু মহিলাসকলৰ কবৰত নামোতে পৰ্দাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কবৰত মাটি দিয়াৰ সময়ত মূৰৰ পিনৰ পৰা আৰম্ভ কৰিব লাগে আৰু আৰম্ভণিত দোৱা আছে, সেই দোৱাও পঢ়িব লাগে ধুনীয়াকৈ। আৰু এনেদৰে চাওক কবৰলৈ এনেকৈ ৰাখি দিয়া হৈছে। ৰাখি আপোনাৰ মানে পৰ্দাৰ প্ৰতি লক্ষ্য ৰাখিছে, মহিলা হয় যিহেতুকে। আপোনালোকে চাই আছে আৰু মাত এনেকৈ ধৰণৰ মানে ধুনীয়াকৈ সজাই পৰাই দিয়াৰ পিছত এতিয়া মাটি দিয়া হ'ব। মাটি দিওঁতে প্ৰথম যেতিয়া মাটি দিব তেতিয়া দোৱা পঢ়িব লাগে। প্ৰথমবাৰ মিনহা খালাকনাকুম, অৰ্থাৎ এই মাটিৰ পৰাই আমি তোমাক সৃষ্টি কৰিছোঁ। দ্বিতীয়বাৰত পঢ়িব লাগে অফিহা নুইদুকুম, অৰ্থাৎ ইয়ালৈ তোমাক ঘূৰাই আনিছোঁ। আৰু তৃতীয়বাৰ পঢ়িব লাগে মিনহা নুখৰিজুকুম তাৰাতান উখৰা, অৰ্থাৎ ইয়াৰ পৰাই তোমাক দ্বিতীয়বাৰ উঠাম। এনেদৰে মাটি দি সম্পূৰ্ণ কৰা হয় আৰু সম্পূৰ্ণ হৈ যোৱাৰ পিছত তেওঁৰ মাগফিৰাতৰ কাৰণে দোৱা হ'ব। দোৱাৰ পিছত আমি মানে সকলোৱে তেওঁৰ কাৰণে দোৱা কৰিব লাগিব আৰু এইখিনি আপোনালোকে ইয়ালৈকে দেখা পাইছে। এনেধৰণে খবৰ দিয়া হয় আৰু যিখিনি পাৰোঁ মই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে মাইয়াতৰ কাৰণে অকণমান দোৱা কৰি থাকিব, যেন তেওঁ কবৰ আজাবৰ পৰা মুক্তি পায় আৰু তেওঁ জান্নাতবাসী যেন হয়, তেওঁৰ কাৰণে দোৱা কৰিব। চাওক এনেকৈ মাটি সম্পূৰ্ণ দি দিয়া হোৱাৰ পিছত আকৌ গোটেই মাটিখিনি এনেকৈ ফিল আপ কৰিব আৰু ফিল আপ হৈ যোৱাৰ পিছত যেতিয়া মানে সম্পূৰ্ণ হ'ব, তেতিয়া 4 বেৰ অথনি আপোনালোকক দেখাইছিলোঁ বাঁহৰে ভেটা তৈয়াৰী কৰা হৈছে। আমাৰ ৰিংকুৱে এনেকৈ কবৰটো ধুনীয়াকৈ মিলাই দিলে আৰু এই দাদুলকাই ৰখি আছে। গাঁৱৰ সকলো আছে, দাদুলকাই এনেকৈ জালি ছটিয়াই দিছে। মানে আপোনাৰ কবৰটো সম্পূৰ্ণ হোৱাৰ পিছত মচুৰ জালি এনেকৈ ছটিয়াই দিছে আৰু এনেকৈ বাঁহৰে এখন মানে ভেটা দিয়া হ'ব। ভেটাখন এইটো কাৰণে দিয়া হয় যেন মানে কোনো জীৱ জন্তু আহি কবৰটো যেন খুলিব নোৱাৰে, তেনেকুৱা সেইটো কাৰণে মানে এখন ভেটা দি দিয়া যাব। আৰু ভেটাখন সম্পূৰ্ণ হোৱাৰ পিছত শেষবাৰৰ কাৰণে দোৱা হ'ব তেওঁৰ কাৰণে। আজীৱনটো তেওঁৰ কাৰণে দোৱা কৰিয়ে থাকিব তথাপিও। আৰু আজি কবৰৰ হৈ মানে জানাজাৰ হৈ যোৱাৰ পিছত শেষবাৰৰ দোৱা এটা আছে, দোৱাটো হ'ব। আৰু আপোনালোকক মই এইখিনিলৈকে লগত ৰাখিছোঁ, দেখাই আছোঁ, যিখিনি পাৰোঁ সেইখিনি দেখাই আছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে। এনেদৰে গোটেইখিনি কৰি দিয়া হৈছে। এতিয়া 4 বেৰ ভেটাখন দি দিয়াৰ পিছত আমি যাম আপোনাৰ দোৱাৰ কাৰণে। জানাজা ঘৰটোতে সকলোৱে একগোট হৈ আমি দোৱা কৰিম। এয়া দেখা পাইছে আপোনালোকে যে আপোনাৰ এতিয়া 4খন বেৰা দি দিলে অথনি ভেটাখন কাটি আছিল।
এতিয়া ধুনীয়াকৈ ভেটা লগাই দিলে। ভেটাখন লগাই দিয়াৰ কাৰণ অলপ এয়া যুঁজাৰ চলি আছে, ধুনীয়াকৈ কৰি দিছে আৰু তে চাই থাকক ভালকৈ শেষলৈকে ভিডিঅ'টো চাব আপোনালোকে। আৰু ভিডিঅ'ত যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক মাফ কৰিব, কাৰণ মই আগে পিছে এনেকুৱা ভিডিঅ' বনাই পোৱা নাই। দেখা পাইছে আমাৰ জানাজা সম্পূৰ্ণ হৈ গ'ল। এতিয়া মাইয়াতক দফন কৰাই দিয়া হ'ল। কৰি পেলাই আপোনাৰ এতিয়া আৰু ঘৰলৈ ঘূৰি যোৱা হৈছে। কবৰটো দেখালে পেলাই এনেকৈ ধৰণে কবৰ দিয়া হয়। এতিয়া দোৱা হ'ব, জানাজা সম্পূৰ্ণ হৈ গ'ল। এতিয়া দোৱা আমাৰ হাফিজ সাহেবে দোৱা কৰিব। আমিন। آمين. سبحان ربك رب العزة عما يصفون وسلام على المرسلين برحمتك يا أرحم الراحمين. গাইজ আমি জানাজা সম্পূৰ্ণ কৰিলোঁ, দোৱাও সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। শেষত ময়ে আছোঁ, গোটেই কবৰখন শেষত ময়ে আছোঁ, আপোনালোকে দেখা পাইছে। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে এইখিনিলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু মই এতিয়া শেষত গেটটো মাৰি মোৰ ভিডিঅ' সামৰণি মাৰিম। গেটটো মাৰিবলৈ গৈ আছোঁ। আমি সম্পূৰ্ণ জানাজা সম্পূৰ্ণ কৰিলোঁ। এতিয়া গেটটো মৰা হৈ গ'ল ফাইনেলি। এতিয়া আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাইছে। ধন্যবাদ।